গুড ইভিনিং ফ্ৰেণ্ড অকণমান গধূলি টাইমত ওলাই আহিলোঁ বতৰটো আজি খুব বেয়া ঠাণ্ডা টাইপৰ হৈ আছে আহি ভি মাৰ্ট পাই গ'লোঁ আৰু ভি মাৰ্টত বাচ্ছাৰ কাপোৰবিলাক ইমান মৰম লাগে ভাগিনজনীৰ বাৰ্থডে সেয়ে ভাবিলোঁ কিবা এটা লৈ লওঁ তাইৰ বাবে আৰু কি নলওঁ মানে ভাবিয়ে পোৱা নাযায় ইমান কাপোৰবোৰ ইমান মৰম লগা আৰু বাচ্ছাৰ কাপোৰবিলাক খুবেই মৰম লগা থাকে একদম কিউট থাকে আৰু মই বাৰু কি ল'লোঁ চাওকচোন বাৰু কিবা এটা লৈ ল'লোঁ তাৰে ভিতৰতে কাপোৰটো লৈ ওলাই আহিলোঁ আৰু ওলাই আহি কাৰণে মোৰ ভোক লাগিলে দেখিলোঁ চটপটা আৰু মই চটপটা দেখিলোঁ ৰ'বই নোৱাৰিলোঁ আৰু মই সমোচা চাট কচুৰি চাট এইবিলাক খুবেই ভাল পাওঁ সেয়েহে মই একদম মানে ৰ'ব নোৱাৰিলোঁ আৰু মই সেইবাবে লৈ ল'লোঁ কচুৰি চাট আৰু কচুৰি চাট খাই ইমান টেষ্টি আৰু খুবেই টেষ্টি আপোনালোকে খাই ভাল পায়নে আৰু খাই ভাল পায় যদি মোক কমেণ্ট কৰি জনাবচোন মই কিন্তু খুবেই ভাল পাওঁ মোৰ বহুত প্ৰিয় হয় কচুৰি চাট আৰু সমোচা চাট এইবিলাক মোৰ খুব প্ৰিয় হয় মই বিৰাট ভাল পাওঁ আৰু আহি কাৰণে মই খাব ল'লোঁ চাওমিন আৰু ম'ম' অৰ্ডাৰ দি দিলোঁ ম'ম' আৰু চাওমিন আহি গ'ল চাওমিন এণ্ড ম'ম' তাৰপিছত ম'ম'টো খাই টেষ্টি কৰিছিল আৰু ইমান গৰম মোৰ জিভাখন পুৰি গ'ল তাৰপিছত মই খালোঁ চাওমিন মই খাই ভাল পাওঁ চিকেন চাওমিন আৰু মোৰ প্ৰিয় হয় সেয়েহে মই চিকেন চাওমিন খাই ল'লোঁ আৰু মই ল'লোঁ হজমলা আৰু চুফাৰী এতিয়া মই ঘৰলৈ যাওঁ আৰু ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক আৰু ঘৰ আহি পাই মই ফ্ৰেছ হৈ একেবাৰে ভাত পানী খাইহে আহিলোঁ আৰু ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবি আহি গ'লোঁ আৰু এতিয়া মই শুওঁ আৰু গুড নাইট বাই আজিলৈ